নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক এছামিজ এষ্ট্ৰো এণ্ড বাস্তু টিপছ নামৰ এই চেনেলটোলৈ। 2021 ইং বৰ্ষৰ 10 ছেপ্টেম্বৰ শুক্ৰবাৰে গণেশ চতুৰ্থীৰ শুভ মুহূৰ্ত পৰিছে। পূজাৰ শুভ সময় আৰু পূজা বিধি জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু এই চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আগন্তুক দিনত এনেকুৱা টিপছ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। এই বৰ্ষত গণেশ চতুৰ্থী আৰম্ভ হ'ব 10 ছেপ্টেম্বৰ শুক্ৰবাৰৰ দিনাখন দুপৰীয়া 12:18 আৰু শেষ হ'ব ৰাতি 9:57। পূজাৰ শুভ সময় হ'ল আবেলি 3:46 পৰা 5:11 আৰু ৰাতি 7:51 পৰা ৰাতি 9:57। সিদিনাখন ঘৰৰ পূজাস্থলীত ৰঙা কাপোৰৰ ওপৰত গণেশৰ মূৰ্তি এটা স্থাপন কৰিব। ইয়াৰ পিছত গণেশক ৰঙা ফুলৰ মালা এডাল পিন্ধাই দিব। গণেশক ৰঙা ফুলৰ মাল্য অৰ্পণ কৰি উঠি গণেশ মূৰ্তিৰ সোঁফালে চাউলৰ ওপৰত ঘট এটা স্থাপন কৰিব আৰু ঘটৰ ওপৰত ৰঙা সূতাৰে বন্ধা নাৰিকল এটা আৰু আমৰ পাত থ'ব। এই আটাইবোৰতে তিনিটা সেন্দুৰেৰে ৰঙা ফোট দিব। দ্বিতীয়তে গণেশ মূৰ্তিৰ বাওঁফালে স্বাস্তিক চিহ্ন বনাই তাত ফল মূল, দুবৰি বোন, সেন্দুৰ, লাড্ডু আদি অৰ্পণ কৰিব। ইয়াৰ পিছত ধূপ ধূনা চাকি বন্তি জ্বলাই গণেশ আৰতি নাইবা গণেশ মন্ত্ৰ পাঠ কৰিব। গণেশ চতুৰ্থীৰ দিনাখন ব্ৰত ৰাখিব পাৰিলে যথেষ্ট শুভ ফল পোৱা যায়। ব্ৰত ৰাখিব নোৱাৰিলে আপোনালোকে সিদিনাখন নিৰামিষ ভোজন কৰিব। আৰু এটা কথা মনত ৰাখিব, গণেশ চতুৰ্থীৰ দিনাখন ৰাতি 12:10 আপোনালোকে চন্দ্ৰটো নাচাব। ধন্যবাদ।